হাই এনেকৈ ভিডিঅ' বনাই যোৱা মিষ্টাৰ ৰাজা এতিয়া ছাবস্ক্ৰাইব কৰক ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আমি আহিছোঁ সেয়া ঘৰলৈ। মোৰ লগত আছে গুণ আছে বকুল আছে, চিনি পাই মোৰ ভিডিঅ' বহুত কেইটা দেৰি আছে ওলাই। 7 hours later গাইজ আমি সেয়াৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি যাওঁ ৰহাৰ সমীপৰ আমনিখালীত যাম। পইচা আছে নাই? नहीं वो 1 टका नहीं हैं एक तो ये क्या है? कहाँ से है पैसे? मुझे नहीं मालूम कहाँ से मालूम नहीं तेरे को मालूम नहीं, लेकिन हमको मालूम है अगर हम मर भी गए ना तब भी ये चिंदी चोर ना हमारे कफन के लिए पैसे नहीं देगा। मालूम नहीं तेरे को शर्म नहीं आई? গাইজ তো দেখিছে আমি গৈ আছোঁ এতিয়া। তুমি খুলিলে তুমি খুলিল মই টুপি পিন্ধি আহিছিলোঁ, মোৰ টুপিটো খুলি গ'ল। আকৌ যাওঁ আনিবলৈ কাৰণে। গাইজ ভোগালী বিহু লাগিছে চব। এতিয়া আমি গৈ আছোঁ তেল ভৰাবলৈ। মানে গাইছে তেল ভৰাবলৈ গৈ আছোঁ, কিন্তু তেল ভৰাবলৈ পইচা নাই। टेंशन नहीं लेने का अपुन है ना। चले एक काम कर 200 रुपए दे। এতিয়া আমি তেল পালোঁ। সেই গাইজ দেখিছে মেচিন প্ৰব্লেম। চাওক মেচিন প্ৰব্লেমটো খুৱাই দিলে। আমি তেল ভৰাব আহিছোঁ যে এতিয়া বেলেগলৈ যাম। পেট্ৰল পাব গাইজ পাগল কথা পইচা নিদিলে। মাত্ৰ 40 টকা 42 টকা 2 টকা এটা বেছি দিলে। বহুত বহুত ধন্যবাদ। इतनी खुशी मुझे आज तक। দেখিছে আমি এতিয়া পাইছোঁ জোঙাল বলুঘৰ। এইফালে দেখিছে ফিচাৰী জোঙাল বলুঘৰ। আমি গৈ আছোঁ। अच्छा দেখিছে গাইজ গাড়ী চলাই ভিডিঅ' কৰি আছোঁ। দেখিছে 5 minutes later গাইজ আমি পালোঁ আহি। দেখিছে এইফালে গুণ আছে, মই আছোঁ, আৰু মোৰ বেক চাইডে আছে পৰিৱেশটো। তো দেখাই আছোঁ আপোনালোকক। তোমালোকে চাই আহিলা? কেনেকুৱা পাইছা চাই? গাইজ দেখিছে গুণক মই ক'লোঁ বোলো যা চাবলৈ। দেখিছেনে গছৰ তলত লুকাই আছে, ধুতি পিন্ধি আহিছে বুলি পেলাই কি ছোৱালী দেখি সি চাবলৈ যোৱা নাই তালৈ। कैसे लोग रहते हैं यार यहाँ पर। साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। यही नहीं अभी और सुनिए। আপোনালোকে দেখিছে পৰিৱেশটো। মানুহ বহুত হৈছে আজি। প্ৰত্যেক দিনাখনে মানুহ হৈয়ে আছে, বহুত দূৰৰ পৰা মানুহ চাবলৈ আহিছে। এতিয়া যাওঁ ওচৰৰ পৰা পৰিৱেশটো চাওঁগৈ কেনেকুৱাকৈ বনাইছে। আমি নামি আহিছোঁ তলত মেইন ৰোডৰ পৰা। দেখিছে এইটো মেইন ৰোড হয়। মানুহ বহুত হৈছে আজি। দেখিছে গাইজ আমি আহিলোঁ ইয়াত লগ পালোঁ বহুত মানুহ। আপুনি ক'ৰ পৰা আহিছে? মই মৰিগাঁৱৰ পৰা আহিলোঁ। এইটো চাবলৈ আহিছে না বেলেগ ক'বলৈ যাব আকৌ? নাই ইয়াতে এনেকৈ বনাই থকা বুলি দেখি গম পালোঁ, তাকে চাব আহিলোঁ। সেইকাৰণে ইয়াতো তোমাকো লগ পালোঁ, ভাল লাগিল। তোমাৰ ব্লগো চাই থাকোঁ, চিনি পালোঁ। থেংক ইউ সেইকাৰণে ভাল লাগিল বোলো। থেংক ইউ। মৰিগাঁৱৰ পৰা আহিছে। দেখিছে গাইজ বহুত দূৰৰ মানুহ আহিছে। এইফালে পৰিৱেশটো দেখিছে গাইজ মানে কি আমি আহি থাকোঁতে লগ পালোঁ মিষ্টাৰ ৰাজা। দেখিছে এইফালে আছে মিষ্টাৰ ৰাজা। তো চেষ্টা কৰিম লগ কৰিবলৈ কেনে। মানুহ বহুত হৈ আছে ওচৰত। তো যাই চাম এবাৰ লগ কৰিবলৈ। দেখিছে এইফালে মিষ্টাৰ ৰাজা। দাদা হাই আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে। থেংক ইউ। কি নাম তোমাৰ? হৰিপ্ৰসাদ ডেকা। মোৰ এটা চেনেল আছে HP ডেকা বুলি পেলাই। বাপৰে মজা বনাই আছে ল'ৰাই মানে ব্লগ। তোমাৰ ঘৰ ইয়াতে মোৰ বঢ়িয়া একদম লোকেল ল'ৰা লগ পাই গৈছে হয় নে? বঢ়িয়া। সকলোৱে চাই থাকক, ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ যি মন যায় চব কৰক হয় নে? থেংক ইউ বঢ়িয়া ভাল লাগিল দেই লগ পাই। আকৌ লগ পাম ন? হয় একদম ধুনীয়াকৈ ভিডিঅ' বনাই যোৱা। আৰু আমাৰ মিষ্টাৰ ৰাজা এতিয়া ছাবস্ক্ৰাইব কৰিব। যিবিলাক আমাৰ ফেমিলি মেম্বাৰ আছে চবে ছাবস্ক্ৰাইব কৰিব। নকৰিলে মোক ক'বা, পিটিম চবকে ধৰিলে। দেশত মানুহে পাহাৰ কাটি গছ বন কাটি ধ্বংস কৰিছে নহয় জানো? পাহাৰ কাটি দিছে মানুহবোৰে, কাটি তাত বিল্ডিং বনাইছে, ডাঙৰ ডাঙৰ ফেক্টৰী বনাইছে। কিন্তু ইয়াৰ দ্বাৰা এইটো বুজা গৈছে যে আমি জীৱ জন্তুৰ কাৰণে গছ পুলি ৰুইছোঁ। কাৰণ তাত গছ নোহোৱা হোৱাৰ লগে লগে পাহাৰখন কাটি ধ্বংস হোৱাৰ লগে লগে জীৱ জন্তুবোৰ আমাৰ মানুহৰ মাজলৈ আহিব লগা হৈছে। আমি আকৌ জীৱ জন্তুক বদনাম দিওঁ, তেওঁলোকে আমাক আমনি কৰে বুলি। কিন্তু যদিহে আমি এনেকৈ গছ পুলি এজোপা তেওঁলোকৰ কাৰণে ৰুওঁ, তেওঁলোকৰ খাদ্যৰ কাৰণেও হৈ গ'ল আৰু তেওঁলোকৰ বাসস্থানো হৈ গ'ল। সেইটোকে মেছেজ দিয়াৰ চেষ্টা কৰিছে। যথেষ্ট ভাল লাগিছে সেইটো। আৰু খুব ধুনীয়া মেছেজ প্ৰতি বছৰে আচলতে এই ঠাইখিনিৰ পৰা পোৱা যায় আৰু এবাৰো পোৱা গৈছে। যথেষ্ট ভাল লাগে। a few moments later তাৰ লগত ফটো উঠিলোঁ, ভাল লাগিলে। এতিয়া আমাৰ টাইমো বহুত হ'ল, এতিয়া ঘৰলৈ যাওঁগৈ। দাদা বাই বাই। গাইজ মিষ্টাৰ ৰাজাক লগ পালোঁ, বহুত ভাল লাগিলে। এতিয়া টাইমো বহুত হ'ল, আমি ঘৰলৈ যাওঁগৈ।
7 hours later. আপোনালোকক এটা কৈ আছো, আপোনালোকে ৰষ্টাৰ বুলি ক'লে কাক গম পায় বাৰু? ৰষ্টাৰ বুলি ক'লে আমি প্ৰথমতে গম পাওঁ কোন? মিষ্টাৰ ৰাজা। আমি ক'ত আছো? तेरी सासू माँ के घर में गजनी की औलाद। তো ভিডিও ইমানখিনিলৈকে চালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। গাড়ী চলাই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। বাই। আপোনালোকে কিন্তু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব শ্বেয়াৰ যিমান পাৰে সিমান কৰি দিয়ক। আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক। तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पार्क में स्टंट्स मारने जाना है। बाय।